মহানগৰী গুৱাহাটীৰ গাতে লাগি থকা লংকেশ্বৰ এতিয়া জলমগ্ন। মুখ্যমন্ত্ৰী স্মাৰ্ট চিটি এতিয়া পানীৰ তলত। লংকেশ্বৰ পাৰ্বতী নগৰৰ ১ নং ৱাৰ্ডৰ ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে আবতৰীয়া বানত। ৰাইজৰ এনে সমস্যাবোৰ কিয় চকুত নপৰে ৱাৰ্ড মেম্বাৰ তথা কাউন্সিলৰৰ? দৈনন্দিন কাম কাজতো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে লংকেশ্বৰ পাৰ্বতী নগৰ বাকী ৰাইজে। আৰু আনফালে পাৰ্বতী নগৰৰ ১ নং ৱাৰ্ডত ষ্ট্ৰীট লাইটৰো কোনো ধৰণৰ ব্যৱস্থা নকৰাৰ বাবে দুখ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। দেখা পাইছে সব মহিলাসকলে সব এপ্লিকেশ্যন সবকে দিয়া হৈছে, আপোনাৰ কাউন্সিলৰক দিয়া হৈছে, সেই হৈছে। এইটো পানীটো মেইনলি হ'ল নলা লাগে আৰু আপোনাৰ ৰাস্তাটো অলপ চৰকাৰে চাব লাগে, ষ্ট্ৰীট লাইট দিব লাগে। তাৰপিছত আৰু মেইন যিটো ৰাস্তা আছে তাতেও ড্ৰেইনটো যদি দিলে তেতিয়াহ'লে আমাৰ ইয়াৰে পাৰ্বতী নগৰৰ নালাটো তাতে কানেকশ্যনটো দিব পৰা যায়, তেতিয়াহ'লে পানীটো ডাইৰেক্ট যায় আমাৰ খানাত পৰিব। তো সেইটোৱে ড্ৰেইনটোৱে মেইন হয়, কাৰণ ড্ৰেইন থাকিলে পানীটো জমা নাখায়, তেতিয়া ড্ৰেইনে পানীটো ওলাই গুচি যাব। এইটোৱে জনাব বিচাৰিছোঁ যিমান পাৰি সোনকালে, কাৰণ এতিয়া বাৰিষা আৰম্ভ হৈছে, আকৌ এইটো ছমাহ চলিব। তো ছমাহ আমি পানীৰ তলত মানে এনজয় কৰিব লাগিব, তাৰ বাহিৰে বেলেগ একো নাই। তো যিমান পাৰি সোনকালে এইটো যদি কামটো হয়, আমিও সহযোগ কৰিম চৰকাৰৰ লগত। তো এপ্লিকেশ্যন দিয়া হৈ গৈছে অলৰেডি, চৰকাৰৰ ৩-৪খনমান গৈছে। তো যিমান পাৰি সোনকালে এইটো দিলে আমাৰ সুবিধা হয়। আমাৰ মানে বহুত দিগদাৰী হৈছে। কালি মই গেছটো আনিছোঁ, এতিয়া গেছ ওলাই নিদিয়েহি বানপানীৰ কাৰণে। এতিয়া কি ভাত নাখালেহে হ'ব আৰু আমাৰ এইটো বৰষুণৰে পানী, বৰষুণৰ পানীটো ওলাই যোৱা ৰাস্তা নাই। সেইকাৰণে সেই ওলাই যোৱা ৰাস্তাটো আমাক কৰি দিব লাগে আৰু ড্ৰেইনৰ সুবিধা কৰি দিব লাগে, ৰাস্তাটো অকণমান ওখকৈ বনাই দিব লাগে। আমিও সহযোগ কৰিম, ৰাইজেও এনেকৈ চৰকাৰক সেইটোকে কৈছোঁ আৰুনো কি ক'ম আৰু। অঁ, আমাৰ এজাক বৰষুণতে সোমাই এতিয়া দেখিছে ন, গেট চেট চব বন্ধ। সেইটোৱে কৈছোঁ যে ৰাস্তাটো কিবা কৰি আমাক ওখ কৰি দিয়ক, ওখ কৰি ৰাস্তাটো বনাই দিয়ক আৰু ড্ৰেইনৰ সুবিধা কৰি দিয়ক। মেইনলি আপোনালোকৰ ড্ৰেইন হ'লে আজি ইমান বছৰ আমাৰ এনেকুৱা পানী হোৱা নাই। তাৰমানে এতিয়া এই ড্ৰেইনৰ এৰিয়াৰ ওচৰলৈ ইহঁতে গৈয়ে আছে, আজিলৈকে একো সুবিধা কৰিব পৰা নাই। আৰু আহিম বুলি কয়, নাহে। কিন্তু চবতে লাইট হ'ল, আমাৰ এইখিনিতহে লাইট নাই। 3টা লাইট দিব লাগে, সেই 3টা লাইট দিয়া নাই। অঁ, সোমাই আৰু এইবোৰ ভাল পানী নহয়, চব লেতেৰা পানীবোৰ। এই বিল্ডিংবোৰ যে বনাইছে, বিল্ডিঙৰ পানী আহি সোমাই এইটো